Good morning everyone. Welcome to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে চাগে। মই যেতিয়া ফাৰ্ষ্ট গাড়ী শিকিবলৈ গৈছিলোঁ আমাৰ গাঁৱৰ যিখন ফিল্ড আছে খেলপথাৰ আছে সেইখন ফিল্ডতে শিকিলোঁ আৰু সুবিধাজনক হয় শিকিবলৈ আমাৰ গাঁৱৰ সকলোৰে সুবিধাজনক যিহেতু মই গ'লোঁ তাতে ফাৰ্ষ্ট লৈ গ'ল গৈ মই আগতো শিকিছিলোঁ বাৰু আগৰ আমাৰ ইণ্ডিকা এখন আছে তেতিয়া শিকোঁতে গাড়ীখন ৱালত মাৰি লগাই দিলোঁ মই ষ্টাৰ্ট দিবলৈ দিলোঁ ৱালতে মাৰি দিলোঁ তেতিয়াৰ পৰা মই গাড়ী চলোৱা নাই কাৰণ গাড়ীখন সেইদিনাখনে ৰাতি এটা ভাঙিছে সেইটো কাৰণে মই গাড়ী চলোৱা নাই এতিয়ালৈকে তাৰপিছত এতিয়া লৈ আহিছে আকৌ বহুত দিনৰ মূৰত চলাবলৈ আহিলোঁ পাপাই লৈ আহিলে শিকালে যেনিবা ফাৰ্ষ্ট ডে হয় শিকিলোঁ নাজানো দেই চলাবলৈ এই যা মই যেতিয়া কম লাহে স্পীড লাহেকৈ হেৰি হৈ যায় এক্সেল টা ক্লাছৰ লগত এডজাস্ট কৰি ল'ব লাগিব এটা সমানে ধৰি তাৰপিছত এটা লাহেকৈ এৰি আহিব লাগিব এটা লাহেকৈ দি যা এটা লাহেকৈ এৰি যা ক্লাছটো এক্সেল টা লাহেকৈ দি যা ক্লাছটো লাহেকৈ লাষ্ট সময়ত স্পীড এৰি নিদিবি লাষ্ট লাহেকৈ চেঞ্জ কৰিবি লাষ্ট সময়ত স্পীড এৰি নিদিবি লাষ্ট সময়ত স্পীড এৰি স্পীড এৰি দিছা সমানে ভৰিখন আনিছোঁ নিদল ক লাহেকৈ চেঞ্জ কৰিবি এডাল কি বুলি ভাবিছা তাৰপিছত 3 নম্বৰ বাৰত যেতিয়া শিকাই দিলে সেই 3 নম্বৰ বাৰত কিন্তু মই ক'ত কেনেকৈ গিয়াৰ দবাব লাগে ষ্টাৰ্ট কেনেকৈ দিব লাগে সেইখিনি শিকিলোঁ তাৰপিছত এক্সেলেটাৰ দবাই কেনেকৈ কৰিব লাগে ব্ৰেক কেতিয়া দবাই সেইখিনি শিকাই দিয়াৰ পিছত এইবাৰ কিন্তু মই আহি গ'ল দেই মই যেনিবা সেইখিনি বুজি পাই গ'লোঁ ক'ত কি দিব লাগে বুজি পাই গ'লোঁ তাৰপিছত পাপাই প্ৰথমে ভয় কৰিছিলে যে তাইক আগতো এবাৰ গাড়ী চলাবলৈ দিছিলোঁ পাপা তেতিয়া পাৰিলোঁ আকৌ ভুল এটা কৰি মেলি গাড়ী লাইটটো ভাঙি থৈ দিছোঁ কিন্তু পাপাই ভয় কৰিছে সেইটো কাৰণে এবাৰ ৰিজাৰ্ভত লৈ এতিয়া পাপাই হাতখন এৰি দিবলৈ আকৌ বা ক'ত লগাই দিওঁ তাৰপিছত নাই মই পাৰিছোঁ তেতিয়া পাপাই কৈছে নাই পাৰিব এতিয়া তাই নিজে পাৰিব আৰু বুলি কৈ হাতখন এৰি দিলে তাৰপিছত যেনিবা নিজেই ঘূৰাবলৈ পাৰিছোঁ অলপ পাৰিছোঁ ইমানো ট্ৰাফ নহয় বাৰু কোনোবাই ভাবি আছে চাগে ইমান টান কিবা ভুল হ'ব নোৱাৰিম নেকি নোৱাৰিম চাগে নোৱাৰিম নহয় পাৰিব নোৱাৰা বস্তু চবৰে থাকে শিকিলে চবেই পাৰিব তাৰপিছত প্ৰথম দিনা তেনেকৈ শিকিলোঁ তাৰপিছত পাপাই 3 দিন লৈ যাওঁ বুলি কৈছে ফাৰ্ষ্ট দিনা শিকিলোঁ শিকি মেলি তাৰপিছত সেইদিনা ঘূৰালোঁ আৰু ঘূৰাই কৰি তাৰপিছত ঘৰলৈ আহিলোঁ ছেকেণ্ড দিনা যাবলৈ আকৌ পাপাই কৈছে ছেকেণ্ড দিনা আকৌ লৈ যাম বুলি কৈছে তাৰপিছত ছেকেণ্ড দিনা আকৌ লৈ গৈছে শিকাবলৈ ছেকেণ্ড ডে গ'লোঁ ছেকেণ্ড ডে দিনা আকৌ চলালোঁ বাৰু এইখন খেলপথাৰতে গ'লোঁ তাত চলালোঁগৈ ছেকেণ্ড ডে দিনা মোক শিকাবলগীয়া হোৱা নাই কাৰণ মই সেইখিনি আগদিনা শিকাই থৈ গৈছিলোঁ সেইদিনা মই নিজে ষ্টাৰ্ট নিজে চলাবলৈ পাৰিছোঁ তেতিয়া পাপা সেইদিনাখনে পাপাই শিকোৱা নাই পাপা নামি গৈছে পাপাই কৈছে গৈছে তো সেই ছাইডত বহি আছে চাই গৈছে আৰু মই কেনেকৈ কি কৰোঁ পাপা ছাইডত ৰখি আছে চাই আছে তাৰপিছত মই তেনে নিজেই চলাইছোঁ ছেকেণ্ড দিনা আৰু ভয়টোও কম আছিলে আৰু নিজে বুজি পাই চলাব পাৰিছোঁ মই ক্লাছডাল ৰখিবি ধৰচোন অলপ ঘূৰাই থাক শ্ল' কৰচোন অলপ ৰেজডাল দাং ক্লাছডাল ধৰচোন ক্লাছডাল ধৰচোন গোটেইডাল গোটেইডাল ধৰিছোঁ ধৰ এতিয়া লাহে 2 নম্বৰ ল'ব পাৰে পাপাই সেইদিনাখনে শিকাইছে 1 নম্বৰত নলগাবি এতিয়া 2 নম্বৰত লগাই দিলি না চলাই থকা অৱস্থা মোৰ লগত চলালে পাৰিবি এবাৰ 2 নম্বৰতে লগাম নেকি
ক'ত 3 নাম্বাৰত লগাব ন কোন চাইড এখন লৈ যাম না তো কমাবি অলপ স্পীডটো কমে চলা হ'ব দুই নম্বৰ লগাব চিধা কৰিলে এতিয়া নলগাব অলপ চিধা কৰ অঁ 2 নম্বৰ লগাও অঁ আকৌ এতিয়া লাহেকৈ বটল চটল খুব লাহে ধীৰে হ'ব এইটো লিমিটত হ'ব কৰা পাপা থাকিলে 2 নম্বৰ উঠাৰ আৰু এটা ঘূৰা এইডোখৰত ৰখাই দিবি গৈ ক'ত কাটেং মাটেং কৰি আছে চিধা কৰি দিম ক্লাছ ধৰ